মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু সাহিত্য কৃতিৰ ওপৰত কেইটামান প্ৰশ্ন আৰু উত্তৰ। প্ৰথম ভাগ। প্ৰশ্ন: মহাপুৰুষ মাধৱদেৱৰ জন্ম ক'ত আৰু কিমান খ্ৰীষ্টাব্দত হৈছিল? উত্তৰ: 1489 খ্ৰীষ্টাব্দত বৰ্তমান লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত। প্ৰশ্ন: মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ: গোবিন্দগিৰি। প্ৰশ্ন: মাধৱদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ: মনোৰমা। প্ৰশ্ন: মাধৱদেৱে কোন অধ্যাপকৰ তলত পঢ়ি বিদ্যা শিক্ষা লাভ কৰিছিল? উত্তৰ: ৰাজেন্দ্ৰ অধ্যাপকৰ তলত। প্ৰশ্ন: মাধৱদেৱৰ আখ্যানমূলক ৰচনা দুখনৰ নাম কি কি? উত্তৰ: আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য। প্ৰশ্ন: ৰাজসূয় কাব্যৰ কাহিনীভাগ মাধৱদেৱে ক'ৰ পৰা গ্ৰহণ কৰিছিল? উত্তৰ: ভাগৱত পুৰাণৰ পৰা। প্ৰশ্ন: তত্ত্বমূলক গ্ৰন্থৰ ভিতৰত মাধৱদেৱৰ শ্ৰেষ্ঠ গ্ৰন্থ কোনখন? উত্তৰ: নামঘোষা। প্ৰশ্ন: নামঘোষাক আৰু কি নামেৰে জনা যায়? উত্তৰ: হেজাৰী ঘোষা বুলি। প্ৰশ্ন: নামঘোষাক হেজাৰী ঘোষা কিয় বোলা হয়? উত্তৰ: নামঘোষাত এহেজাৰ ঘোষা থকা বাবে।